মোৰ নাম নুৰুল ইছলাম নাম্বাৰ 1 বাজুগাঁও তাৰমানে যোৱা 17/5/2025 ইপিপিএলৰ এটা প্ৰগ্ৰাম আছিল এইটো মই প্ৰগ্ৰামত জইন হোৱাৰ পিছত সিহঁতে মানে মোৰ কাৰণে বহুত অপচাৰ প্ৰচাৰ কৰিছিল প্ৰচাৰটো কৰিছিল যে মই বোলে মানে বিপিএফৰ মানে কোনো ধৰণৰ কিবা পদত নাছিলোঁ বা কোনো কিবা নাছিলোঁ তো সেইকাৰণে মোৰ ওচৰত ডকুমেণ্ট আছে হা যিমান দিন কাম কৰিছিলোঁ তো ডকুমেণ্টছবিলাক ইয়াতে আছে এইটো আৰু আছে সিহঁতে পলিং এজেণ্টৰ কিবা দিছিল তেতিয়ালৈকে এইবোৰ আছে মোৰ ওচৰত হা বিপদ ভিচিডিচি প্ৰাইমেৰী মেম্বাৰ আছিলোঁ তো এতিয়া অপপ্ৰচাৰ চলাইছে মই আহিছোঁ অহাৰ পিছত সিহঁতে মানে ভালে ধৰণৰ অপপ্ৰচাৰ মোক কৈছে মানে মেণ্টেল এইবোৰ কৈছিল এতিয়া কথা হ'ল মই ইপিপিএলত জইন হৈছোঁ ইপিপিএলতে থাকিম ইপিপিএলতে কাম কৰিম সিহঁতে যদি কৈছে সিহঁতে ডকুমেণ্টবিলাক চাওক সিহঁতে ডকুমেণ্টবিলাক চালেই গম পাব সিহঁতে কিয় এনেকুৱা মিছা প্ৰচাৰ কৰিব লাগে এইটো লালনাগুৰি 1 নং বাজুগাঁও বিজেন নাৰ্জাৰী কৈছিল এই বিপিএফৰ মানে প্ৰাইমেৰীৰ বিপিএফ প্ৰাইমেৰী প্ৰেচিডেণ্ট আছে তো যি হওক মই ইপিপিএলতে থাকিম ইপিপিএলতে কাম কৰিম ইপিপিএলেই মই সকলো সময়তে জড়িত থাকিম যেহেতু আপুনি পূৰ্বে ইপিএফৰ আপুনি প্ৰাইমাৰী মেম্বাৰ আছিল হয় তো আজি ইপিপিএলত যোগদান কৰাৰ পিছত আপুনি কি দেখিলে যে আপুনি ইপিপিএলত আহিলে মানে ভাল লাগিছে মোৰ সকলো ফালৰ পৰা ভাল লাগিছে আৰু সিহঁতে ডকুমেণ্টছ থকাৰ কাৰণেও মিছা প্ৰচাৰ কৰে মোৰো ভাল লগা নাই মই ডাইৰেক্ট এইটো গ্ৰহণ কৰিছোঁ আৰু এইটোৱে কৰি থাকিম ইপিএফৰ কাৰ্যকলাপ ভাল নাছিল ভাল নাছিল মই আজি হৈ কাম